মোৰ নাম প্ৰভাত, মোৰ ঘৰ ডিব্ৰুগড়ত। মোক ঘৰত ধুন বুলি মাতে। আমাৰ ভাড়াঘৰ এটা আছে, তাতে এগৰাকী খুৰী, দাই আৰু তেওঁলোকৰ ছোৱালী এজনী আছে। তাই 9 ক্লাছত পঢ়ে। আমাৰ তাইৰ সমনীয়া বেছি নাছিল, সেইবাবে তাই বেছি সময় মোৰ লগতে কটাইছিল। ছোৱালীজনী দেখাত বৰ মৰম লগা, ধুনীয়া, বগা আৰু তাই মোক খুব ভাল পাইছিল। পিছে মোৰ কোৱা নহ'ল যে মই কিমান ক্লাছত পঢ়ো। মই তেতিয়া 12 ক্লাছত আছিলো। মোৰ মা ডিউটি কৰিব ওলাই যায় আৰু দেউতাও ডিউটিৰ ক্ষেত্ৰত বেছিভাগ সময় বাহিৰতে পাৰ কৰিব লগা হয়। মা-দেউতা ঘৰ অহা মানে 8-9 মান বাজি যায় আৰু মোৰ 12ৰ পৰীক্ষা শেষ হ'ল কাৰণে ঘৰতে বহি থাকো। এনেদৰে দিনবোৰ পাৰ হ'ব ধৰিলে। এদিন হঠাৎ খুৰীৰ কিবা এটা কাম ওলোৱা দেখি মোক ক'লে যে ধুন, মই এফালে ওলাই যাব লগা হৈছে আৰু অহাত অলপ পলম হ'ব। সেইবাবে তুমি অলপ ঘৰটো মন কৰিবা। আৰু জানো অকলে আছে। জান হ'ল খুৰীৰ ছোৱালী, মৰমতে তাইক এইবুলি মাতে সকলোৱে। মই খুৰীক ক'লো যে হ'ব খুৰী, চিন্তা কৰিব নালাগে, মই আছো। সেইবুলি কৈ মই ঘৰৰ ভিতৰলৈ সোমাই গ'লো। তাৰ পাছত খুৰীও ওলাই গ'ল। মোৰ তেতিয়া ইউটিউবত ভিডিঅ' এটা চাই আছিলো। তাতে এটা বেয়া ভিডিঅ' দেখি মোৰ গাড়ীডাল থিয় হৈ গ'ল। মই মোবাইলত বেয়া ভিডিঅ' চাব আৰম্ভ কৰিলো। চাওঁতে কেতিয়া মোৰ টোপনি ধৰিলে গমেই নাপালো আৰু ভিডিঅ'টো মোবাইলতে চলি থাকিল আৰু পাছফালৰ দৰজাখনো মৰা নাছিলো। প্ৰায় 20 মিনিটমান পিছত মোৰ ওচৰত কোনোবা অহা যেন মন কৰিলো। মই হঠাৎ সাৰ পাই গ'লো আৰু দেখিলো যে জনে মোৰ পেণ্টৰ ওপৰত হাতখন থৈ মোৰ কণীটো মোহাৰি আছে। মই হঠাৎ এইবোৰ দেখি শক খাই উঠিলো আৰু তাইৰ হাতখন আঁতৰাই দিলো। তাইও বৰ লাজ কৰাৰ দৰে মোৰ ফালে চাবলৈ ধৰিলে। মই একো বুজিয়ে পোৱা নাছিলো যে কি হৈ আছে এইবোৰ। তাৰ পিছত তাইক মোৰ ওচৰলৈ মাতিলো আৰু তাই বৰ লাজ কৰি তাইৰ ঘৰ যাব ওলাল। মই তাইৰ হাতখন ধৰি তাইৰ মোৰ কোচত বহাই লৈ তাইৰ ডিঙি, পিঠি আৰু গালত চুমা খালো। তাৰ 5 মিনিটমান পিছত তাই মোৰ সন্মুখৰ ফালে ঘূৰাই লৈ মোৰ ওপৰত বহাই তাইক লিপ কিছ কৰিব ধৰিলো। প্ৰায় 2 মিনিটমান কিছ কৰাৰ পিছত আমাৰ দুয়োটাৰে উত্তেজনা বাঢ়ি গ'ল। মোৰ কণীটো তাইৰ আণ্ডাৰৱেৰত মৰিব ধৰিলো। তাই মনে মনে উফ আহ কৰিব ধৰিলে। মই আৰু ৰ'ব নোৱাৰিলো। তাইৰ দুটা পিটিকিব ধৰিলো। তাই লাহে লাহে উফ আহ কৰি আছিল। তাৰ পাছত 3 মিনিটমান পিটিকাৰ পাছত তাইৰ আণ্ডাৰৱেৰটো খুলি দিলো আৰু তাইক টেবুলখনত উঠাই তাইৰ বুচখন চেলেকিবলৈ ধৰিলো। তাইৰ আৰু মোৰ দুটাৰে এইটো প্ৰথমবাৰ যৌন মিলন আছিল। তাইক চেলেকি মই তাইৰ পানী ওলাই দিলো। তাৰ পিছত তাইক পকাত আঁঠু বঢ়াই ব্লো জব দিয়ালো। তাইৰ ফাৰ্ষ্ট টাইম আছিল যদিও তাই ভালদৰে দিলে। তাৰ পিছত তাইক বিচনাৰ ওপৰত দাঙি লৈ তাইৰ বুচখনত মোৰ কণীটো লাহেকৈ ঠেলি দিলো। তাইৰ ফুটাটো সৰু আছিল মোৰ কণীটোৰ তুলনাত, সেইকাৰণে তাইৰ বুচৰ আঙুলি ভৰাই লৰাব ধৰিলো। তাই মোক কৈছিল যে দাদা বিষাইছে, অলপ লাহে লাহে কৰা। মই প্ৰায় 2 মিনিটমান লৰাই দিয়াৰ পিছত মোৰ কণীটো তাইৰ পকৰৰ ভিতৰত ভৰাই দিলো। তাই জোকাৰ খাই উঠিল আৰু বৰ জোৰেৰে চিঞৰিল, দাদা ওলাই দিয়া, মোৰ বিষাইছে, নোৱাৰিছো আৰু। মই তাইক লাহে লাহে চুলিবলৈ ধৰিলো আৰু তাইও লাহে লাহে মজাটো অনুভৱ কৰিব ধৰিলে। তাৰ পিছত প্ৰায় 10 মিনিটমান চলাৰ পিছত আমাৰ দুটাৰে পানী ওলাই গ'ল। আধা ঘণ্টামান আমি দুয়োটা এটাক আনটোক সাবটি শুই থাকিলো। তাৰ পিছত তাইৰ আণ্ডাৰৱেৰ আৰু কাপোৰ কেইটা পিন্ধাই তাইক কিছ এটা কৰি বিদায় দিলো। অলপ পিছত খুৰীও আহিল। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো কেনে পালে? যদিহে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।